পাটনা পোৱাৰ পাছতে আমি পাইছিলোঁ দীনদয়াল উপাধ্যায়, যিখনৰ নাম আগতে বানাৰসী জংচং বুলিও জনা গৈছিল, কিন্তু এতিয়া বৰ্তমান দীনদয়াল উপাধ্যায় হ'ল আৰু সেই ষ্টেচনটো বহুত বেছি দীঘল আছিলে, গতিকে আমি তাত কিছুমান কীৰ্তিচিহ্ন আছিলে যিবোৰ আমি চাই যাব পাৰিছিলোঁ। ইয়াৰ পাছতে পাইছিলোঁ আমি এক্সকেলেটৰ। তাৰ পাছত আমি আহিলোঁ বাহিৰলৈ বুলি, আৰু বাহিৰৰ ভিউটো দীনদয়াল উপাধ্যায় এনেকুৱা আছিলে, গতিকে এই ভিউটো আমি গুৱাহাটীতো দেখা নাই যিহেতুকে ইমান ডাঙৰ, সেইবাবে জংচংটো বহুত ভিডিঅ' কৰিলোঁ। আৰু এয়া আছিলে টাউনৰ পাছতে আমি আহিলোঁ ৰুমত আমি অলপ চলপ চালোঁ ৰুমকেইটা কেনেকুৱা। ৰুমকেইটাতো ঠিক ঠাক আছিলে, আৰু ইয়াতে আমি এনেকৈ ফটো চটো মাৰা নিচিনা কৰিলোঁ। আৰু তাৰ পাছতে আমি গ'লোঁ কিবা খাবলৈ বুলি, যিহেতুকে বহুত দিনৰ মূৰত একো ভালকৈ খাব পোৱা নাই, সেইবাবে এনেকৈ হোটেললৈ যাওঁ বুলি ওলাই মেলি ল'লোঁ। গা পা ধুলোঁ, গা পা ধুই পেলাই বহুত ভাল লাগিলে। আৰু ইয়াৰ পাছত আমি হোটেলত আহি কিবা কিবি খালোঁ। ইয়াত আমি ৰুটি পালোঁ, ৰুটিয়ে খালোঁ।